সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল। আজি আমি তোমালোকৰ পৰিৱেশ অধ্যয়ন পৰিৱেশ বিজ্ঞান পাঠ্যপুথিৰ পাঠ নম্বৰ 4 প্ৰাকৃতিক সম্পদ পাঠটোৰ প্ৰথম দুটা দফা আলোচনা কৰিম। তোমালোকে দফা দুটা ভালদৰে মন কৰাচোন। ইয়াৰ প্ৰথম বাক্যটোত লিখা আছে, জীয়াই থাকিবৰ বাবে আমি বিভিন্ন ধৰণৰ সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰোঁ, যেনে খেতি কৰিবলৈ মাটি, ঘৰ সাজিবলৈ বাঁহ বেত, কাঠ, খেৰ, শিল, বালি, উশাহ নিশাহৰ বাবে বায়ু আৰু পানীৰ পিয়াহ পলোৱাবৰ বাবে পানী, জুই জ্বলাবলৈ খৰি, কয়লা আদি। তোমালোকে ইতিমধ্যে জানা যে জীয়াই থকাৰ মানুহৰ প্ৰধান তিনিটা উপাদান হৈছে, যাৰ জৰিয়তে মানুহ জীয়াই থাকে: খাদ্য, বাসস্থান আৰু বস্ত্ৰ। আৰু আমি জীয়াই থাকিবৰ বাবে পাঠত উল্লেখ কৰাৰ ধৰণে বিভিন্ন ধৰণৰ উৎসৰ ওপৰত, বিভিন্ন ধৰণৰ সম্পদৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। আমাক ঘৰ সাজি থাকিবৰ বাবে বাঁহ বেত লাগে, কাঠ খেৰ লাগে, শিল বালি লাগে, উশাহ ল'বৰ বাবে আমাক বায়ু লাগে, নহ'লে আমি জীয়াই থাকিব নোৱাৰিম। ঠিক তেনেকৈ পিয়াহ পলোৱাবৰ বাবে আমাক পানী লাগে আৰু জুই জ্বলাবৰ বাবে খৰি, কয়লা আদি লাগে। তাৰোপৰি আমাক খেতি কৰিবৰ বাবে মাটি লাগে, কাৰণ খেতি কৰাৰ জৰিয়তেহে আমি শস্য উৎপাদন কৰিব পাৰিম, আৰু সেই শস্য উৎপাদন কৰি সেই শস্য আমি আহাৰ হিচাপে গ্ৰহণ কৰি আমি জীৱনটো বৰ্তাই ৰাখিব পাৰিম। প্ৰকৃতিৰ পৰা আহৰণ কৰা সামগ্ৰীসমূহ যেতিয়া মানুহৰ বিভিন্ন কামত ব্যৱহাৰৰ উপযোগী কৰি লোৱা হয়, তেতিয়া তাক প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। আমাৰ পাঠটোৰ নামেই হৈছে প্ৰাকৃতিক সম্পদ, কিন্তু ইয়াত উল্লেখ কৰা হৈছে যে সকলো বস্তুকেই কিন্তু আমি সম্পদ বুলি ধৰি ল'ব নোৱাৰোঁ। সম্পদ হ'বলৈ হ'লে তাৰ কিছুমান বিশেষ গুণ থাকিব লাগিব। সেই বিশেষ গুণটো হৈছে যে প্ৰকৃতিৰ পৰা আমি সেই সম্পদবিলাক আহৰণ কৰোঁ, অৰ্থাৎ আমি প্ৰকৃতিৰ পৰা সেই সম্পদবিলাক গ্ৰহণ কৰোঁ আৰু তাক আমি আমাৰ নিজৰ ব্যৱহাৰৰ উপযোগী কৰি লওঁ, বিভিন্ন কামত ব্যৱহাৰ কৰাৰ উপযোগী কৰি লওঁ। তেতিয়াই এই সম্পদখিনিক আমি প্ৰাকৃতিক সম্পদ বুলি গণ্য কৰিব পাৰোঁ। অৰ্থাৎ পৃথিৱীত পৃষ্ঠত পোৱা সকলোবিলাক বস্তুৱেই কিন্তু প্ৰাকৃতিক সম্পদ নহয়। প্ৰাকৃতিক সম্পদ বুলিলে ভূপৃষ্ঠৰ উপৰিভাগৰ আৰু ভূগৰ্ভৰ তলত সঞ্চিত হৈ থকা সম্পদসমূহক বুজায়। ভূপৃষ্ঠৰ উপৰিভাগ মানে, ভূপৃষ্ঠ মানে হৈছে মাটি। মাটিৰ উপৰিভাগত আমি যিবিলাক বস্তু পাওঁ সেইবিলাকক, প্ৰকৃতিৰ পৰা আমি যিবিলাক বস্তু মাটিৰ উপৰিভাগত পাওঁ সেইবিলাকক প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। আৰু মাটিৰ তলত ভূগৰ্ভ মানে হৈছে মাটিৰ তলত যিবিলাক বস্তু সঞ্চিত হৈ থাকে, যেনে কয়লা, পেট্ৰলিয়াম, এইবিলাকো হৈছে একোটা প্ৰাকৃতিক সম্পদ। তেতিয়াহ'লে প্ৰথম দফাটোত আমাক কোৱা হৈছে যে প্ৰাকৃতিক সম্পদ মানেনো কি, অৰ্থাৎ প্ৰাকৃতিক সম্পদ কাক বোলে। প্ৰাকৃতিক সম্পদ কাক বোলে, এই দফাটোৰ পৰা আমি গম পালোঁ যে যিবিলাক বস্তু আমি প্ৰকৃতিৰ পৰা আহৰণ কৰোঁ, প্ৰকৃতিয়ে আমাক দিয়ে, আৰু সেইবিলাক আমি আমাৰ বিভিন্ন কামৰ উপযোগী কৰি লওঁ, তেতিয়া আমি তাকে প্ৰাকৃতিক সম্পদ বুলি কওঁ। আৰু তাৰ লগতে আমাক এই দফাটোত দিয়া হৈছে যে আমাক জীয়াই থাকিবৰ বাবে কি কি পদাৰ্থ লাগে, কি কি বস্তু লাগে, যিবিলাকৰ ওপৰত নিৰ্ভৰ কৰি আমি জীৱনটো বৰ্তাই ৰাখোঁ। প্ৰথমে আমাক জীয়াই থাকিবৰ বাবে ইতিমধ্যে মই কৈছোঁ তিনিটা প্ৰধান বস্তু আমাক লাগে: খাদ্য, বাসস্থান আৰু বস্ত্ৰ। ইয়াত কোৱা হৈছে জীয়াই থাকিবৰ বাবে আমাক ঘৰ সাজিবৰ কাৰণে আমাক মাটি লাগিব, শিল বালি, কাঠ খেৰ এইবিলাক লাগিব। উশাহ লৈ থাকিবৰ কাৰণে, উশাহ নিশাহৰ বাবে আমাক বায়ু লাগিব, বতাহ লাগিব, কাৰণ বায়ু নহ'লে আমি উশাহ লৈ থাকিব নোৱাৰোঁ। আমাৰ পিয়াহ লাগিলে সেই পিয়াহ পলোৱাবলৈ আমাক পানী লাগিব। ঠিক তেনেকৈ আমাৰ খেতি কৰিবৰ বাবে আমাক মাটি লাগিব, কাৰণ আমি মাটিত খেতি কৰি সেই খেতিৰ পৰা শস্য উৎপাদন কৰি সেই শস্যখিনি খাদ্য হিচাপে গ্ৰহণ কৰি আমি বৰ্তি থাকোঁ। ঠিক তেনেকৈ জুই জ্বলাবৰ বাবে আমাক কাঠ, কয়লা ইত্যাদিবিলাকৰ প্ৰয়োজন হয়। গতিকে এইবিলাক হৈছে জীয়াই থকাৰ বাবে প্ৰয়োজনীয় আমাৰ কিছু উপাদান। এতিয়া দ্বিতীয় দফাটো মন কৰা। দ্বিতীয় দফাটোত কোৱা হৈছে কিছুমান প্ৰাকৃতিক সম্পদ, যেনে বায়ু, মাটি, উদ্ভিদ, সৌৰশক্তি আদি বিভিন্ন কামত বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলেও শেষ নহয়। আমি বায়ু সদায় ব্যৱহাৰ কৰোঁ উশাহ নিশাহৰ ল'বৰ কাৰণে, মাটি আমি ব্যৱহাৰ কৰোঁ খেতি কৰিবৰ বাবে, উদ্ভিদ মানে হৈছে গছ গছনি, আৰু সৌৰশক্তি মানে হৈছে সূৰ্যৰ পৰা পোৱা যিটো পোহৰ, তাৰ পৰা উৎপাদন কৰা শক্তি। এইবিলাক আমি বিভিন্ন কামত বিভিন্ন সময়ত ব্যৱহাৰ কৰি আহিছোঁ। কিন্তু এই সম্পদবিলাক, এই প্ৰাকৃতিক সম্পদবিলাক আমি ব্যৱহাৰ কৰি থাকিলেও তাৰ কিন্তু কোনো ধৰণৰ শেষ নাই। অৰ্থাৎ ই এনেকুৱা কিছুমান সম্পদ, যি সম্পদবিলাক আমি যিমান ব্যৱহাৰ কৰি থাকিলেও শেষ হৈ নাযায়। কাৰণ
প্ৰাকৃতিকভাৱে গছ গছনি গজি থকাৰ উপৰি মানুহেও সময়ে সময়ে গছ গছনি ৰোপণ কৰি থাকে। কিছুমান গছ গছনি প্ৰাকৃতিকভাৱে গজে, মানে নিজে নিজেই হয়, আৰু কিছুমান আমি মানুহেও পুলি ৰোপণ কৰোঁ। তাত আমি সাৰ পানী দিলে তাৰ পৰা আমি এজোপা ডাঙৰ উদ্ভিদ আমি সৃষ্টি কৰিব পাৰোঁ। গতিকে এনেধৰণে আমাৰ গছ গছনিবিলাক শেষ নহয় কেতিয়াও। ঠিক তেনেকৈ সূৰ্যৰ পৰাও অহৰহভাৱে মানে হৈছে সময়ে সময়ে আমি শক্তি আহৰণ কৰোঁ, আৰু প্ৰায়ে শক্তি আহৰণ কৰি থকা হয়। আৰু কিন্তু ইমানখিনি সৌৰশক্তি আহৰণ কৰাৰ পাছতো এই সৌৰশক্তিখিনি শেষ হৈ নাযায়, ইয়াক পুনৰবাৰ ব্যৱহাৰ কৰাৰ সুবিধা থাকে। তাৰপিছত দিছে চোৱা, মাটি বায়ু আদি এবাৰ ব্যৱহাৰ কৰাৰ পিছতো পুনৰ ব্যৱহাৰৰ সুবিধা থাকে। আমি এবাৰ ব্যৱহাৰ কৰোঁ, কিন্তু তাকো আমি বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰোঁ। এখিনি মাটিত, উদাহৰণস্বৰূপে এখিনি মাটিত যেতিয়া আমি এবাৰ খেতি কৰোঁ, সেই খেতি হৈ উঠাৰ পিছত সেই মাটিত সাৰ প্ৰয়োগ কৰি আমি পুনৰবাৰ সেই মাটিক খেতিৰ বাবে ব্যৱহাৰ কৰিব পাৰোঁ। ঠিক তেনেকৈ বায়ুৰ উদাহৰণটো ইতিমধ্যে তোমালোকক কৈছোঁ মই, যে আমি উশাহ নিশাহ ল'বৰ বাবে সদায়েই বায়ু ব্যৱহাৰ কৰি আহিছোঁ, আৰু তেনেকৈ আমি আজীৱন বায়ু ব্যৱহাৰ কৰি যাম। এই ধৰণে এই সম্পদবিলাক আমি এবাৰৰ পিছত বাৰে বাৰে ব্যৱহাৰ কৰোঁ, আৰু বাৰে বাৰে ব্যৱহাৰ কৰাৰ সুবিধা আমাৰ আছে, কাৰণ সেই সুবিধা আমাক প্ৰকৃতিয়ে দিছে, কাৰণ এই উপাদানবিলাক, এই সম্পদবিলাক শেষ হৈ নাযায়। এনেধৰণৰ সম্পদবোৰেই হৈছে নৱীকৰণক্ষম সম্পদ, অৰ্থাৎ পুনৰাই এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰাই ব্যৱহাৰ কৰিব পৰাৰ ক্ষমতা থকা সম্পদবিলাকক কোৱা হয় নৱীকৰণক্ষম সম্পদ। গতিকে এই দফাটোৰ পৰা আমি নৱীকৰণক্ষম সম্পদবিলাকৰ বিষয়ে জানিলোঁ, অৰ্থাৎ যিবিলাক সম্পদ আমি এবাৰ ব্যৱহাৰ কৰাৰ পিছতো পুনৰাই ব্যৱহাৰ কৰিব পাৰোঁ, অৰ্থাৎ যিবিলাক সম্পদ বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলেও সেইবিলাক শেষ হৈ নাযায়, তেনেকুৱা ধৰণৰ সম্পদবিলাককে কোৱা হয় নৱীকৰণক্ষম সম্পদ। তাৰ কিছু উদাহৰণ এনেধৰণৰ: বায়ু, মাটি, উদ্ভিদ, সৌৰশক্তি ইত্যাদি। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ লগত আজি মই প্ৰাকৃতিক সম্পদ পাঠটোৰ এই প্ৰথম দুটা দফা আলোচনা কৰিলোঁ। তোমালোকে এই দুটা দফা ভালদৰে পঢ়ি চাবা। ইয়াৰ পৰা যিখিনি দৰকাৰী কথা তোমালোকক ইতিমধ্যে কৈ অহা হৈছে, যে প্ৰাকৃতিক সম্পদ কাক বোলে, প্ৰাকৃতিক সম্পদৰ উদাহৰণ কোনবিলাক, প্ৰাকৃতিক সম্পদৰ লগতে নৱীকৰণক্ষম সম্পদ কোনবিলাক, কাক বোলে নৱীকৰণক্ষম সম্পদ, এই কেইটামান আমি ইম্পৰ্টেণ্ট কেইটামান দৰকাৰী কথা ইয়াত পালোঁ। গতিকে এই দৰকাৰী কথাসমূহ তোমালোকে বহীত লিখি থ'বা, মুখস্থ কৰিবা, আৰু দফা দুটা ভালকৈ পঢ়ি কিবা নুবুজা থাকিলে পৰৱৰ্তী ক্লাছত মোক সুধিবা। ইয়াৰ পিছতে আমি পৰৱৰ্তী যিসমূহ দফা আছে পাঠটোৰ, সেই দফাসমূহ আলোচনা কৰিম। ধন্যবাদ।